গাইজ আজি ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা চাহকাপৰে হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে গৰম গৰম চিঙৰা আৰু খাজা লৈ আহিলে। চাহকাপ খাই উঠি পেলাই ভাবিলোঁ কঁঠাল গুটিকেইটা গুচাই লওঁ, যিহেতু আজি দুপৰীয়া সাজত বনাম। ছোৱালীজনীক ৰামিছ মাতিবলৈ দিওঁতে তাই জঁপিয়াই মাতি আছে। এতিয়া মই ৰাতিপুৱা সকলোখিনি কাম কৰি শেষ হ'ল। হোৱাৰ পাছত এতিয়া কাপোৰ কেইটামান ধুইছিলোঁ, ধুই মেলি দিবলৈ আহিলোঁ। এইকেইদিনে বহুত বৰষুণ পৰি আছে, যিহেতু বাঁহৰ দাবাৰীডালত মানে কি কিবা শেলাই ধৰা নিচিনা হৈছে, কাপোৰ মেৰিব নোৱাৰি। সেয়ে ৰছীডাল বান্ধি লৈছোঁ। ৰছীডাল মানে কি ঢিলা হ'ল নেকি বান্ধা, কাপোৰকেইটা মেলিলে মানে তললৈ নামি আহে কাৰণে মই বাঁহৰ এই গোজটোত দি লৈছোঁ। আপোনালোকৰ তাতো এনেকুৱা হৈছেনে? তাৰপৰা মই এতিয়া কাপোৰখিনি মেলি লৈ পেলাই ছোৱালীজনীক আনিবও যাব লাগিব, যিহেতু 12টা বাজি তাইক আনিব যাব লাগে। হাজবেণ্ডৰ লগত মই মানে কথা পাতি লৈছোঁ, যদি মই থ'বলৈ যাওঁ তেওঁ আনিব, যদি তেওঁ থ'বলৈ যায় মই আনিব লাগিব। তাৰপৰা ভাবিলোঁ তাইক আনিব লাগিব, যিহেতু ভাতকেইটাও বনাই ল'ব লাগিব। মই ভাতকেইটা যিমানখিনিলৈকে পাৰোঁ বনাই থৈ যাওঁ, বাকীখিনি কাম আহি পেলাই কৰোঁ, কিয়নো গোটেইখিনি যদি সম্পূৰ্ণ কৰিবলৈ যাওঁ ছোৱালীজনীক আনিবলৈ দেৰিয়ে হৈ যায়। তাৰপৰা এতিয়া এয়া কাপোৰ মেলি হৈ গ'ল। তাৰপৰা মই এয়া পাকঘৰলৈ আহিলোঁ ভাত বনাবলৈ। কঁঠাল গুটিখিনি পানীত তিয়াই থৈছিলোঁ বাকলিকণ গুচাই লওঁ বুলি। তাৰপিছত চাওকচোন এয়া দালিও হৈ গ'ল, দালিখিনি উতলি আছে। দালি আৰু কঁঠাল গুটি নেমু চেপি দিছোঁ। আজি একদম চিম্পুলকৈ বনাইছোঁ, কোনো মা মছলা দিয়া নাই। এইফালে এয়া ৰঙালাও আলু কণী বইল কৰিছোঁ, ভাবিছোঁ পিটিকা কৰি ল'ম, ইমান গৰম পৰিছে সেয়ে। তাৰপৰা এয়া দালিও হৈ গ'ল মোৰ, এই ৰঙালাও আলু মানে কি কণী বইলো হৈ গ'ল। এইফালে ভাত দালি সকলোখিনি বনাই হৈ গ'ল। এতিয়া ছোৱালীক আনিবলৈ যাওঁ, টাইম আছে 11:30 বাজি, 12টা বাজি ছুটি হয়। তেওঁ গৰম হ'লে মানে অলপ সোনকালে ছুটি দি দিয়ে। সেয়া ছাতি লৈছোঁ, আজি বহুতেই ৰ'দ দিছে, ভাগৰ লাগি গৈছে কাম কৰি কৰি। তাৰপিছত যাওঁ বুলি ভাবিছোঁ, 5 মিনিট জিৰাই লওঁ। ছোৱালীক আনিবলৈ গৈ আছোঁ। এয়া ছোৱালীজনী ওলাই কিবা এটা খাব লাগে কাৰণে মাজা এটা ললিপপ এটাই কিনি ল'লোঁ। ৰ'দ বহুত দিছে। এয়া চাওকচোন গেটো খুলিলে নেকি, অভিভাৱকসকল ৰখি আছে ল'ৰা ছোৱালীবিলাকক ল'বলৈ। এনেকেই মানে এটা এটাকৈ উলিয়াই দিয়ে, মানে যদি মাক বা দেউতাকৰ ভিতৰত কাৰোবাক দেখে তেতিয়াহে মানে উলিয়াই দিয়ে। বহুতেই ভাল নিয়ম কৰিছে। তাৰপৰা এয়া আহি গ'ল, আহি কি মাক সুধিছে, মা তুমি মোলৈ কি আনিছা? তাৰপৰা ঘৰলৈ আহি পালোঁ, এনেকৈ লোহাৰ কেইডালমান আছিলে, লোহাৰ নহয় খালি টিংহে, মই লোহাৰ বুলি ভাবিলোঁ। তাকে ভাবিলোঁ বিক্ৰী কৰি দিওঁ, এনেই পৰি আছিলে। তাৰপৰা সিহঁতক মাতিলোঁ, মাতি লৈ পেলাই দৰদাম মাৰি আছিলোঁ। সিহঁতে এটকাও বেছিকৈ নিদিয়ে। তাৰপৰা এয়া জুখি মাখি লৈ পেলাই কিমান পালোঁ আপোনালোককো দেখাম। তাৰপিছত চাওকচোন এয়া জুখি হৈ গ'ল। সিহঁতে কৈছে 15 টকাকৈ 45 টকা, 5 টকা আপোনাক বেছিকৈ দিছোঁ। ঠগহে খালোঁ নেকি, বেছি দৰদাম মাৰি থকাৰ কাৰণে। এইটো 50 টকা পালোঁ আজি বিক্ৰী কৰি পেলাই, লোহাৰ বিক্ৰী কৰি। তাৰপিছত কিনো কৰিম 50 টকাটো, সেয়ে ধুমা ধুমা আহি পেলাই টেকেলিটোত ভৰাই দিলোঁ। এনেকৈ মানে খুচুৰা খুচুৰি হাতত পালে এনেকৈয়ে মই টেকেলিত ভৰাই থৈ যাওঁ, ভাল লাগে।